হেল্ল' গাইজ, স্বাগতম জনালোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। আজি মই চুলি আৰু দাড়িটো কাটো বুলি ভাবিছোঁ, যিহেতু বহুত দীঘল হৈছে চুলি দাড়ি। 2 মাহমান কাটাই নাই চুলি দাড়ি, আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁহে আজি। কিন্তু কি দেখাম কি নেদেখাম একো গম পোৱা নাই। আজি ভিডিঅ'টো মানে এনেই আৰম্ভ কৰিলোঁ, আৰু এনেই নহয়, চুলি দাড়িটো কাটিম বুলি ভাবিছোঁ। চুলি দাড়িটো কাটি আহোঁ। বিতুপন যিহেতু কামতে আছে, সি বাৰু ফোন কৰি আছিল, মই গমেই নাপালোঁ, মই টোপনি মাৰি আছিলোঁ। মানে ৰাতিপুৱা অলপ জলদি উঠা হৈছিল আজি। চুলি দাড়িটো কাটি আহোঁ, তাতে আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো চাই ৰখচোন। A few moments later. গাইষ্টানত আহিছিলোঁ, চুলিটো কাটো। চুলিটো কাটি পেলাই আপোনাক লগ পাই আছোঁ। চুলিটো বাৰু অলপমানে কাটিম, বেছি নাকাটো। আমাক জানে আৰু কিমানো চুলি কাটিম। ভিডিঅ'টো চাই ৰাখকচোন। টাউনৰ পৰা আহি পালোঁ, চুলি কাটি আহি পালোঁ। সন্ধিয়া হ'ল চুলি কাটোতে। গম পাইছোঁ গোটেই চুলি কটা নাই, অলপ চলপে কাটছোঁ। এনেকৈ কাটো মানে আমি মানে কি আৰু মই কাটো এনেকৈ। এতিয়াতো সন্ধিয়া হৈ গ'ল, গোটেই সন্ধিয়া হৈ গ'ল। এতিয়া ভাবিছোঁ ক'ত যাম, কি কৰোঁ। মইতো ক'লো আপোনালোক ভিডিঅ'টো আৰম্ভ কৰিলোঁহে আজি, কিন্তু কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ এইটো আৰু গমেই পোৱা নাই। মানে একো প্লেন নাই আজি, ক'তো যোৱা প্লেন নাই। চাওঁ এতিয়া ক'ৰবাত অলপ ওলাই যাম কিজানি, গাটো ধুই লওঁ। তাতে আপোনালোকক লগ পাই আছোঁ। হেল্ল' গাইজ, আমাৰ এইখিনি এইটো ব্ৰহ্মকুমাৰী। এইটো ব্ৰহ্মকুমাৰী, আপোনালোকৰ তাতেও আছে কিজানি ব্ৰহ্মকুমাৰী। এইটো আমাৰ ইয়াৰে ব্ৰহ্মকুমাৰী হয়। এইখন চাইনবোৰ্ড খান, সেইটো ব্ৰহ্মকুমাৰী আপোনাৰ। আমাৰ এইখিনি ব্ৰহ্মকুমাৰী হয়। ইফালে যাওঁ, মোৰ লগটো হ'ল বিতুপনহঁতৰ ঘৰ। ইফালে বিশাল ৰখি আছে আগত, বিশালক লগ ধৰোঁ। ধৰি পেলাই এতিয়াতো আন্ধাৰে হৈ গ'ল, এতিয়া কি কৰিম, কি ভিডিঅ' বনাম তাকে ভাবি আছোঁ। চাই ৰাখকচোন আপোনালোকে। 2000 years later. এইটো বিশাল, আপোনালোকে আজি বিচাৰি থাকে এই ল'ৰাটো। এই ইয়াতে এই আপোনালোকে এইটো আমাৰ প্ৰথম দেখালোঁ যে আপোনাৰ এইটো চেৰাঙৰ এইটো খানা খোৱা লোকেশ্যনটো আছিল আগত। দেখাই নাই কিজানি, পূৰা আপোনাৰ কোৱালিটিটো বহুত বেয়া হৈছে, দেখাই নাই কিজানি। এটা জেগা আছিল, এতিয়া আমি যাই আছোঁ আপোনালোকৰ ইফালেও এটা পিকনিক প্লেচ আছে। ইফালে পিকনিক প্লেচটো এতিয়া যাম, যাই পেলাই আপোনালোকক দেখাই আছোঁ। ইফালে ইমান মানুহ বাৰু খানা খাব নাহে, তাকো আহে দুটা এটা আহে, তাকে আপোনালোকক দেখাই আছোঁ। চাই থাকক। এই আপোনাৰ কিবা ক'ব, ইয়াৰ পৰীক্ষা আছে, কালি ইয়াৰ পৰীক্ষা আছে। সৰু চলি না, আপোনাৰ 18 বছৰো হোৱা নাই, 16 বছৰ চলি আছে। এবাৰ হাই ছেকেণ্ডাৰী দিব মানে। কৈ দে হাই ছেকেণ্ডাৰী কেতিয়া দিবি? হাই ছেকেণ্ডাৰী ফেব্ৰুৱাৰী নে মাৰ্চত হ'ব পৰীক্ষাখন। তাৰপিছত আৰু কি ক'ম আৰু এনেকৈ কৈছোঁ গাইজ, হাই ছেকেণ্ডাৰী পাছ কৰিছে মানে, এই BA ফাৰ্ষ্ট ছেম এবাৰ। নাই পঢ়াত চলিটো ভাল, বহুত চোকা চলি। এবাৰ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট আপোনাৰ ফাৰ্ষ্ট ডিভিজন 2টা লেটাৰ মাৰছে সি। চাই ৰাখকচোন, কৈ আছোঁ। আপোনালোকক ক'লোঁ যে মাত্ৰ আপোনাৰ এইটো এটা পিকনিক প্লেচ, ইয়াতেও খানা খাব পাৰে। ভিতৰত জেগা আছে, খায়ে আছে কিজানি, গাড়ী ৰখি আছে, আপোনাৰ গাড়ী ৰখি আছে। ইয়াতো আহিব পাৰে খানা খাব। এইখিনিও ভাল জেগা, বেয়া জেগা নহয় এইখিনিও। আগত যাম আৰু এটা জেগা আছে, তাতে দেখাই আছোঁ আপোনালোকক। পিকনিক প্লেচে হয় এইটো। আপোনালোকক আগৰ যোনটো প্ৰথম পিকনিক প্লেচটো দেখালোঁ, তাৰপৰা এইটো ভিডিঅ' দিয়া গৈছে। আৰু ইয়াতে চেৰাঙতে হয় এইটো, অলপমান ভিতৰত সোমাই আহিব লাগে এইটোত। ইফালে মানুহ খানা খায় বাৰু, আপোনাৰ সেইখিনি জেগা। ইয়াতে খানা খায়ে আছে মানুহবিলাকে, এই তাতে খানা খাই আছে, লাইট জ্বলি আছে আপোনালোকৰ। দেখা নাপাব ভালকৈ, মানে আন্ধাৰ হৈছেতো, আৰু কেমেৰা কোৱালিটি ইমান দামী মোবাইল নহয় আমাৰ, সেইটো কাৰণে কেমেৰা কোৱালিটিটো বেয়া হৈ যায়। গাড়ী লাইট মাৰি থৈছোঁ। এইটো বিশাল বহি আছে, ই মানে চলিটো বহুত লাজ কৰে। ই মোক কৈ আছে, তহঁতে কিনকৈ ডাইৰেক্ট কথা পতা মানে কেমেৰা, মোৰ দেখোন লাজ লাগে বুলি কয়। কিয় লাজ লাগে তোৰ, কৈ দে অলপ। লাজ কি হ'ব, মানে ফেচ টু ফেচ কথা ক'ব নোৱাৰোঁ, কোৱা। লাজ কৰে মানে, কিয় কাৰণে লাজ কৰে সি নিজে নাজানে। মানে ডাইৰেক্ট মানুহৰ লগত কথা পাতিব পাৰিব, কিন্তু মানে সি কেমেৰাত কথা পাতিব নোৱাৰে। চেৰাঙৰ পৰা আহি পালোঁ, তাতে আহি পেলাই ভেবাহঁতত আপোনাৰ ক্ৰিকেট খেল হৈ আছিল। মানে এইটো আপোনাৰ ডাঙৰকৈ পাতিছে ক্ৰিকেট খেলটো। ফাৰ্ষ্ট প্ৰাইজ আপোনাৰ হেৰিমান দিছে, 40,101 টকাকৈ দিছে। ডাঙৰ ক্ৰিকেট খেলে পাতিছে। চাওঁ, ৰাতিটো নাহোঁ বাৰু ক্ৰিকেট চাবৰ কাৰণে, এতিয়া অলপমান দেখাই দিলোঁ আৰু। 2000 years later. অলপতে আপোনাক দেখালোঁ, চুলি কাটি আছিল। ইমানে মোক কালি ফোন কৰি আছিল, ভাটিবেলা ফোন কৰিছিলি, মোৰ অহা নহ'ল, মোৰ অলপ কিবা কাম আছিল।
তাৰপিছতে ই মানে আজি চুলি কাটবৰ কাৰণে আজি কামত দেৰিকৈ গ'ল মানে ই। সেইকাৰণে আজি চুলিটো কাটিলা। চুলিটো ভালে মিলাইছে চাওক কেনেকুৱা ভালে মিলাইছে বহুত দীঘল আছিলতো আপোনালোকে চাই আছে চুলিটো ভালে মিলাইছে কিবা কেনেকুৱা হ'ল চুলিটো এনে মোৰ বাৰু মানে 40 টকা এনে মানুহৰ 200-300 টকাত মানে চুলি কাটে মই মাত্ৰ মানে 40 টকাত চুলি কাটিছোঁ খালি এইখিনি জাষ্ট মিলাইছোঁ আৰু আগততো আপোনালোক মোৰ মানে চুলিটো মানে চাইছিলে বহুত ডাঙৰ আছিল অকণমান সৰু কৰি দিছোঁ আৰু মই পিছৰকেইটা আৰু আগৰকেইটা সৰু কৰিছোঁ আৰু চাইডটো মিলাইছোঁ আৰু বাকী এইখিনিয়ে বাছ ইয়াৰে মোৰে ছেইম বাৰু মোৰো একেই চুলি কাটা আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল পালে চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই